ওম শান্তি। আমার হিন্দু শাস্ত্র এটা ভয়ঙ্কর পূজা। এই যে এজন মানুষ দেখি আছে আপোনালোকে এখন দাও লৈ হাতত কিবা দেখা পাইছে, এইবোৰ আমাৰ ধৰক পূজা হাজাৰ চাৰা বুলি কয়। ডাইন হাতৰ পৰা দাওখন দেখিছে, লেফ্ট হাতত এইটো মানুহ আনিছে। এইটো আমাৰ নিয়ম, এইটো মানে পূজা এদিন আগতে আপোনাৰ হাজাৰ চাৰা হয়। হাজাৰ চাৰা আপুনি যে হাতত দেখি আছে এইটো মানুহ, এইটো মানে শ্মশানত যাব তাই ৰাতি 12টাৰ চাইডে শ্মশানত যাব নিয়ম বুলি কৈছে। মানুহ মাতানে কিবা না কিবা আনিবই লাগিব, মানুহ আনবাই লাগিব। আৰু যদি জিন্দা মানুহ পায় জিন্দা মানুহকো উঠাই লৈ আহে, কাটি লৈ আহিব। এনেকুৱা মানে ভয়ংকৰ পূজা। আৰু এতিয়া আমি এতিয়া চোতালত ঘূৰি আছে। এতিয়া আপোনালোকে চোতালত ঘূৰি আছে, মানুহৰ পেটত বৰ্ষি লোকো আছে, বৰ্ষি লোক ঘূৰি আছে। এইটো বহুত ডেঞ্জাৰাছ পূজা। আমি যে আপোনালোকে চিন্তা কৰি চাব, যদি অলপ যদি কিবা ছিঙি পৰি যায় তো মানুহৰ কি অৱস্থা হ'ব। সেইকাৰণে আমাৰ হিন্দু পূজা বহুত ভয়ংকৰ পূজা বুলি কোৱা হয়। এজন মানুহ লাইফৰ কথা, এইটো লাইফৰ কথা। এই বহুত ভয়ংকৰ পূজা। আপোনালোকে ভিডিঅ' চাওক, বহুত ভয়ংকৰ পূজা এইটো আমাৰ হিন্দু শাস্ত্ৰৰ মতে। এই ভয়ংকৰ পূজা কোনো দেখা নাই, এরকম ভয়ংকৰ পূজা। মেজিচিয়ান আপোনালোকে মেজিক দেখে, কি দেখে, এইটো জাষ্ট মেজিকে যাদু দেখে, কিন্তু এইটোতো একদম অৰিজিনাল, কোনো ফেক নাই, কোনো কি নাই, চকুৰ সামনত বসি হানে দিলে এফটা রক্ত নোলায়। এত ডেঞ্জার পূজা। এই আপনার চরক ঘোলা করে আপনার দেখে চাই আছে, দেখো দুজন মানুষ বসি লোটে ঘূৰাই আছে তাক। এইটো আমাৰ হিন্দু শাস্ত্ৰৰ বহুত ডেঞ্জাৰাছ পূজা। আপোনালোকে ভিডিঅ' দেখাৰ কাৰণে আপোনালোকে, মই নকম যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, বাট আপোনাৰ ইচ্ছা ছাবস্ক্ৰাইব কৰি দিয়ক, নকৰিলে নাই। কিন্তু বাট মোৰ চেনেলটো আপোনালোকে যদি ফ'ল' কৰি থাকে, তাহলে আপোনালোকে ঘৰত থাকি ইনকাম কেনেকৈ কৰিব পাৰে, কেনেকৈ কৰিব, বা আপোনালোকৰ শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেট কি হয়, বা টেকনিকেল এনালাইচিছ কি, এইবিলাক বিষয়ে আপোনালোকক A to Z ভিডিঅ' এটা কৰি আহি থাকক। মই যি শিকিছোঁ, মই জানিছোঁ, আৰু মই ঘৰত বহি যে ইনকাম কৰিছোঁ, এইটো ইনকাম কৰাৰ লগত আপোনালোকৰ এটা ভিডিঅ' পাৰ্ট টু পাৰ্ট এটা ভিডিঅ' আহি থাকক। আপোনালোকে এই চেনেলটো ফ'ল' কৰি থাকিলে বা এই চেনেলটোত বহুত কিছু আপুনি শিকিব পাৰিব এই চেনেলটোত। আৰু মই ৰিয়েলি মই যিটো শিকি আছোঁ বা শিকিছোঁ, সেইটো আপোনালোকক মই দেখাই থাকোঁ ভিডিঅ'ত আপোনাৰ। থেংক ইউ, ধন্যবাদ।